আসসালামু আলাইকুম, নমস্কাৰ। আজি মই উপস্থিত হৈছোঁ আহি পেলাই এজন অসহায় লোকৰ কাষত, আৰু আপোনালোকৰ মোৰ নতুন পেজলৈ স্বাগতম জনাইছোঁ। আজি এনেকুৱা এটা অচিয়ৰ কাষত মই আহি খাৰা হৈছোঁ, অসহায় বুলি ক'ব লাগিব। তেওঁ বহু দিনৰ পৰা আক্ৰান্ত ৰোগত জটি আছে। তেওঁৰ একদম আৰ্থিক অৱস্থা বেয়া। তেওঁ বহুত কষ্টৰে দিন পালি আছে। গতিকে তেওঁৰ চিকিৎসা অসমৰ ভিতৰত নহ'ব, অসমৰ বাহিৰত লৈ যাব লাগিব। আৰ্থিক বহুত দুৰ্বল হৈ আছে। গতিকে তেওঁক মই চাব আহিছোঁ, আজি তেখেতৰ খবৰ ল'ব আহিছোঁ। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সহায় কৰিব ল'ৰাটোক, যোনে যিমান পাৰে দি আমাৰ মাজলৈ যাতে ল'ৰাটো আকৌ জীয়াই আমি আহে আমাৰ মাজলৈ। গতিকে কি ক'বা কলিম তুমি? তুমিও একটা গ্ৰুপ ফেয়াৰ হৈছে আমাৰ ওলা বেমাৰ দৌৰাইছে সেই আছে আপুনি এতিয়া তুমি ক'ত যাবা? বেলুৰত যাবা? বেলুৰত যাই মোৰ এবাৰ আছে শুনাই মোৰ গুহাত এবাৰ আছে। আচ্ছা, আর একটা বাঘ জ্বলে গেছে, রক্ত বদলানি লাগে। এতিয়া তোমাৰ ইয়াত কি হৈছে অলপ দেখাই দিয়াচোন আমাৰ হাৰ্ডি বাঢ়িছে। দৰ্শক সকলক। তেজ দেখিছে না আপোনালোকে? গতিকে ল'ৰাটোৰ কাৰণে দোৱা কৰিব আৰু যোনে যিমান পাৰে সহায় কৰিব ইনশাআল্লাহ।